নমস্কাৰ আৰু কেছ ষ্টাডিলৈ স্বাগতম। আজিৰ পৰা প্ৰায় এক বছৰৰ আগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 1600 কোটি টকা ভাৰতৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প দিবাং ভেলীত প্ৰতিস্থাপন কৰিবলৈ এই টকা চেংচন কৰে, যিটো প্ৰকল্পক সমগ্ৰ অৰুণাচলবাসীয়ে কিন্তু প্ৰতিবাদ কৰি আহিছে। এই প্ৰকল্পটোত প্ৰায় 2.7 লাখ গছ-গছনি কটা হ'ব আৰু দিবাং উপত্যকাত থকা প্ৰায় 12,000জন ইডু মিছমি তেওঁলোকৰ অৰুণাচলৰ জনজাতীয় লোকক তেওঁলোকৰ সেই স্থানৰ পৰা আঁতৰাই দিয়া হ'ব। আৰম্ভণিৰ পৰা মই যি ক'লোঁ, কোনেও যদি বুজি পোৱা নাই তেনেহ'লে শুনক যে অৰুণাচলৰ দিবাং উপত্যকাত নিৰ্মাণ হ'ব ভাৰতৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প, য'ৰ পৰা সৰ্বোচ্চ প্ৰায় 3000 মেগাৱাট বিদ্যুৎ উৎপন্ন হ'ব। বৰ্তমান নিৰ্মাণ হৈ থকা আটাইতকৈ ডাঙৰ প্ৰজেক্টটো হৈছে সুবনচিৰি লোৱাৰ ডেম, য'ৰ পৰা প্ৰায় 2000 মেগাৱাট বিদ্যুৎ উৎপন্ন হ'ব। দিবাঙৰ এই প্ৰকল্পত মুঠ খৰচ হ'ব 28,080.35 কোটি টকা। প্ৰকল্পটোৱে প্ৰায় 4,578 হেক্টৰ মাটিক আৱৰি থাকিব আৰু এই প্ৰকল্পটো 2008 চনৰ 31 জানুৱাৰীত প্ৰধানমন্ত্ৰী মনমোহন সিঙে ইটানগৰ প্ৰকল্পটোৰ আধাৰশিলা প্ৰতিষ্ঠা কৰে। কিন্তু চৰকাৰী নিৰ্দেশনা মতে 2017 চনত এই প্ৰকল্পটো সম্পূৰ্ণ হ'ব লাগিছিল, কিন্তু বহুতো সমস্যাৰ বাবে যোৱা 6 বছৰ ধৰি ইয়াৰ কোনো ধৰণৰ কাম হোৱা নাই। এই বান্ধটোৰ উচ্চতা প্ৰায় 278 মিটাৰ হ'ব, লগতে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ কংক্ৰিট গ্ৰেভিটি ডেম হ'ব। এই কংক্ৰিট গ্ৰেভিটি ডেম হৈছে যিটো দেখিবলৈ এনেকুৱা, ই বহল নহয় কিন্তু ওখ হয়, সেইবাবে ইয়াক কংক্ৰিট গ্ৰেভিটি ডেম বুলি কোৱা হয়। ওখ যিমানে হৈ যাব তাৰ গ্ৰেভিটিটো সিমানেই বাঢ়ি যাব। চাওক, প্ৰকল্পটোৰ উদ্দেশ্য এটাই, যিহেতু নদীবান্ধ হয় তাৰ পৰা জলবিদ্যুৎ উৎপন্ন কৰিব। চাওক, বৰ্তমান সময়ত দেশৰ চাহিদা পূৰণত আমাৰ ম্যানমাৰৰ পৰা ভাৰতলৈ বিদ্যুৎ কিনি আনিব লগা হয়, যাৰ ফলত ম্যানমাৰৰ সেই বিদ্যুৎক প্ৰতি ইউনিটত 2 টকা ব্যয় কৰিব লগা হয়। কিন্তু দিবাঙৰ এই প্ৰকল্পটোৰ পৰা যি বিদ্যুৎ উৎপন্ন হ'ব, আমি তাক বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈও তাক প্ৰেৰণ কৰিম আৰু প্ৰতি ইউনিটত কিন্তু 5.64 টকাত বিক্ৰী কৰিব পাৰিম। গতিকে এই ক্ষেত্ৰত দিবাঙৰ এই বিদ্যুৎ যথেষ্ট ব্যয়বহুল হ'ব। প্ৰকল্পটোৰ ফলত অৰুণাচলবাসীয়ে আগৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহ'ব। আনহাতে উৎপাদন হোৱা বিদ্যুৎৰ প্ৰায় 12% বিদ্যুৎ অৰুণাচলক অহা 40 বছৰৰ বাবে বিনামূলীয়াকৈ দিয়া হ'ব। আৰু অৰুণাচলৰ লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড যি সংস্থা, তালৈ 1% বিদ্যুৎ উৎপাদন বিনামূলীয়াকৈ দিয়া হ'ব, যাৰ ফলত অহা 40 বছৰত অৰুণাচলৰ প্ৰায় 26,785 কোটি টকাৰ ৰাহি হ'ব। কিন্তু এইখিনিতে আমি এটা কথা তুলনা কৰিব পাৰোঁ যে সুবনখিৰিত যেনেকৈ ডেমটো বনোৱাৰ ফলত তাৰ পৰা কিন্তু বানপানী হোৱাৰ শংকা আছে, আনহাতে কিন্তু এই দিবাঙৰ যিটো ডেম বনাইছে বা যিটো জলবিদ্যুৎ প্ৰকল্প দিবাঙত নিৰ্মাণ হ'বলৈ গৈ আছে, বানপানী হোৱাৰ শংকা যথেষ্ট কম। যিহেতু প্ৰকল্পৰ ডেমটো যথেষ্ট ডাঙৰ, গতিকে তাত যথেষ্ট পৰিমাণৰ পানী সংৰক্ষিত হৈ থাকিব আৰু যিটোৰ ফলত আগৰ নদীখনে যিমানখিনি পানী পৰিবহণ কৰে, সেই পানীখিনি কিন্তু এতিয়া সংৰক্ষণ কৰা হ'ব। গতিকে পূৰ্বৰ তুলনাত বৰ্তমান যদিহে ডেমটো বনাই হয়, তাৰ পাছত কিন্তু বানপানী হোৱাৰ সম্ভাৱনা যথেষ্ট কমি যাব। আমি যদি অঞ্চলৰ বিষয়ে চাওঁ, তেনেহ'লে দিবাং উপত্যকাটো ৰয়িং ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা প্ৰায় 43 কিলোমিটাৰ দূৰত্বত অৱস্থিত, য'ত অৰুণাচলৰ মুঠ জনসংখ্যাৰ 1.3% অৰ্থাৎ প্ৰায় 12,000জন ইতিমধ্যে মই যিটো কৈছোঁ যে ইডু মিছমি জনজাতীয় লোক তাত বসবাস কৰে। সমস্যাৰ কথা যদি আলোচনা কৰোঁ, তেনেহ'লে প্ৰথমতেই প্ৰকল্পটোৰ বাবে প্ৰায় 2.7 লাখ গছ-গছনি কটা হ'ব আৰু 5খন গাঁৱৰ 115টা পৰিয়ালৰ প্ৰায় 12,000জন লোকক তাৰ বেলেগলৈ সলনি কৰা হ'ব। শস্য পথাৰৰ লগতে 1,732 হেক্টৰ বনাঞ্চল ধ্বংস হ'ব, ফলত বিভিন্ন ধৰণৰ জীৱ জন্তু যেনে হুলুক গিবন, হাতী, মিছমি টাইকিন, ক্লাউডেড এণ্ড স্নো লিঅ'পাৰ্ড, ফিচিং কেট আদি বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ওপৰতো প্ৰভাৱ পৰিব। কাৰণ অৰুণাচলৰ এটা মেহাও ৱাইল্ড লাইফ চেঞ্চুৰী এই প্ৰকল্পটোৰ নিচেই কাষতেই অৱস্থিত। গতিকে সমগ্ৰ অৰুণাচলবাসীৰ লগতে এই বিশেষ ইডু মিছমি যিটো জনজাতি, তেওঁলোকেও যথেষ্টখিনি প্ৰতিবাদ কৰিছিলে, বৰ্তমানো কৰি আছে, কিন্তু শেষত দিবাং প্ৰজেক্টটো চেংচন হয়। প্ৰকল্পটোৰ অনুমতি কেনেকৈ পালে? আচলতে ইমানখিনি সমস্যা হ'ব বুলি গম পায়ো প্ৰকল্পটোৰ কেনেকৈনো তেওঁলোকে অনুমতি পালে? 2013 চনত মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টে সমূহ ঘটনা অধ্যয়ন কৰি তেওঁলোকে এই প্ৰকল্পৰ অনুমতি দিয়া নাছিল, কাৰণ যিহেতু গম পাইছে যে 2.7 লাখ গছ-গছনি তাৰ পৰা কটা হ'ব। কিন্তু 2014 চনত NSPCয়ে পুনৰ প্ৰজেক্টটোৰ এপ্লিকেশ্যন ছাবমিট কৰে আৰু সমূহ অৰুণাচলবাসীৰ লগতে ইণ্টাৰনেশ্যনেল অপজিশ্যন পাৰ্টি আদিয়েও তাক বাধা দিছিল। কাৰণ 2.7 লাখ গছ-গছনি কাটিলে কোনো এটা স্পেচিফিক ৰিজিয়নত ইয়াৰ প্ৰভাৱ নপৰে, ইয়াৰ গ্ল'বেল লেভেলত ইয়াৰ প্ৰভাৱ পৰিব, অৰ্থাৎ গোটেই পৃথিৱীতে ইয়াৰ প্ৰভাৱ পৰিব। গতিকে ইণ্টাৰনেশ্যনেল যিমানখিনি অপজিশ্যন পাৰ্টি আছে তেওঁলোকেও বাধা দিছিল। আনহাতে 2014 চনত পুনৰ FSC অৰ্থাৎ ফৰেষ্ট এডভাইজৰী কমিটিয়ে ফৰেষ্ট ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট দিবলৈ অমান্তি হয়। তেওঁলোকে গম পাইছিলে কাৰণ ইমানখিনি এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব, গতিকে ইয়াক কেতিয়াও ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট দিয়া নহ'ব। কিন্তু NSPC যিহেতু তেওঁলোকক কামটো লাগে, তেওঁলোকে প্ৰকল্পটো কৰিবই আৰু তেওঁলোকৰ চৰকাৰৰো এটা পৰিকল্পনা আছিলে। গতিকে প্ৰতিবাদ বঢ়াৰ লগে লগে তেওঁলোকে পূৰ্বতে লৈছিলে প্ৰায় 5,057 হেক্টৰ আৰু প্ৰতিবাদ যেতিয়া বাঢ়িলে তেওঁলোকে 4,578 হেক্টৰলৈ সলনি কৰে আৰু উচ্চতা পূৰ্বতে লৈছিলে 278 মিটাৰ আৰু তেওঁলোকে সেই
ইণ্টাৰনেশ্যনেল লেভেলৰ যিমানখিনি অপজিশ্যন পাৰ্টিয়ে তেওঁলোকক হেঁচা প্ৰয়োগ কৰাৰ বাবে 278 মিটাৰলৈ তেওঁলোকে সলনি কৰে। ইয়াৰ উপৰি NHPCয়ে স্থানীয় লোক তথা ৰাজ্য চৰকাৰ বনাঞ্চল সংৰক্ষণ আদিৰ বাবে প্ৰায় 500 কোটি টকাৰ ব্যৱস্থা কৰে। অঞ্চলটোৰ জনগোষ্ঠী আৰু সামাজিক উন্নয়নৰ বাবদ 241 কোটি টকাৰ ব্যৱস্থা কৰে আৰু 327 লাখ টকা তেওঁলোকে জনগোষ্ঠীটোৰ সংস্কৃতি আৰু পৰিচয় জীয়াই ৰাখিবলৈ সেই টকাৰ ব্যৱস্থা কৰে। গতিকে শেষত কিছু টকা তেওঁলোকে চেংচন কৰিলে আৰু কিছুমান তেওঁলোকে মাটিৰ পৰিমাণ কমাই দিলে আৰু উচ্চতাৰ পৰিমাণ কমাই এই অনুমতি লাভ কৰে। বৰ্তমান অঞ্চলবাসীক নতুন ঠাইলৈ সলনি কৰাৰ লগতে অঞ্চলটোৰ ৰাস্তা দলং নিৰ্মাণ কৰিবলৈ কিছুদিন পূৰ্বে যিহেতু প্ৰথমতে মই উল্লেখ কৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 16 কোটি টকাৰ চেংচন কৰে আৰু বৰ্তমানলৈকে NHPC এনভাইৰনমেণ্ট ক্লিয়াৰেন্স ফৰেষ্ট ক্লিয়াৰেন্স ষ্টেজ 1 আৰু ডিফেন্স ক্লিয়াৰেন্স পালে যদিও ফৰেষ্ট ক্লিয়াৰেন্স ষ্টেজ 2 পাবলৈ বাকী আছে আৰু সেয়া অতি শীঘ্ৰে পাব, কাৰণ ইতিমধ্যে যিহেতু 6 বছৰ তেওঁলোকৰ এই প্ৰকল্পটো যথেষ্ট পলম হ'ল। গতিকে কেতিয়া প্ৰকল্পটো সম্পূৰ্ণ হ'ব বৰ্তমান একো ক'ব নোৱাৰি, যদিও অহা 10 বছৰৰ ভিতৰত কিন্তু সম্পূৰ্ণ হ'ব বুলি অনুমান কৰিব পাৰি। গতিকে অতি শীঘ্ৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হ'বলৈ গৈ আছে পৃথিৱীৰ আটাইতকৈ ওখ কংক্ৰিট ডেম আৰু ভাৰতৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ প্ৰকল্প। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু কথা গম পালে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।